আজি মই মূলা আচাৰ বনাম। এয়া ৰঙা মূলা, আৰু মই মূলাটো এনেকৈ কাটি লৈছোঁ। আগফালে এনেকৈ কৰি বাকলিটো গুচাই লৈছোঁ। গুচাই লৈ এতিয়া মই এয়া কাটিম। মন যায় তেনেকৈ কাটি ল'লে হ'ল। মই এনেকৈ কৰিছোঁ। এনেকৈ কাটি লৈ এনেকৈ ৰ'দত দিয়াৰ পিছত মূলাখিনি এইখিনি জলকীয়াখিনিও শুকাই গ'ল। এইখিনি আদাখিনি ইয়াত এতিয়া মই মিক্স কৰি দিম। তাত দিবৰ কাৰণে মছলা হৈছে ধনিয়া, এইটো পাণমৰিচ, জিৰা আৰু ক'লা সৰিয়হ, বগা সৰিয়হ আৰু মেথি। তাত অলপ হালধি, নিমখ আৰু জলকীয়া গুড়ি, সেইখিনি মই মিক্সিত গুড়া কৰি ল'ম। এখন গৰম কৰিছোঁ, ইয়াতে তেল দি দিম। এতিয়া মোৰ মছলা তেলটো গৰম হৈ গৈছে, মছলা দি দিছোঁ। তেলত ভাজি লৈছোঁ, গেছটো অফ কৰি দিছোঁ। মূলাটো সৰহ কাৰণে অকণ মছলা বেছিকৈ দিম মই। ইয়াতে মই এতিয়া হালধি, জলকীয়া গুড়িখিনি আৰু নিমখখিনি দি দিম। তেলখিনি মই মূলাত ঢালি দিম। এই তেল গৰম কৰি পেলাই ইয়াতে মছলাখিনি দি দিছিলোঁ। এতিয়া ইয়াত মই ঢালি দিম।